তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আজি আমাৰ মূল পাঠটো মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই বুজাই দিম পাঠটো অকণমান তোমালোকক বিস্তৃতভাৱে বহলাই বুজাই দিম, তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। তো কবিতাটোৰ নাম হৈছে জাগা জননীৰ সন্তান। জাগা জননীৰ সন্তান মানে কি? জননী মানে হৈছে মাতৃ, জাগা মানে জাগি উঠা, সাৰ পোৱা। তোমালোকে যদি শুই আছা তেতিয়াহ'লে জাগি উঠা। জননীৰ সন্তান মানে আই মাতৃৰ সন্তান। কাক কৈছে? দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজৰ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, তেখেতৰ মৃত্যু হৈছিল 1951 চনত, মানে স্বাধীনতাৰ ঠিক পিছত। তো স্বাধীনতাৰ সেই সময়খিনিত ভাৰতবৰ্ষৰ নাগৰিকবিলাকে, ভাৰতবৰ্ষৰ সুসন্তানবিলাকে কেনেদৰে ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল, তেনেকুৱা এটা দেশপ্ৰেমৰ উদ্বুদ্ধ ভাৱ এটা জগাই তুলিবৰ কাৰণে এই কবিতাটোৰ মাধ্যমেৰে চেষ্টা কৰা হৈছে। তেওঁ কৈছে, যেতিয়া দেশত কিবা শংকা আহি পৰে, দেশৰ যেতিয়া কিবা বিপদ আহি পৰে, তেতিয়া দেশমাতৃ সন্তানবিলাকে কি কৰে? নিজ কৰ্তব্য পথত আগবাঢ়ি যায়। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো চিন নাই, কোনো স্থান নাই। মানে স্বদেশ আৰু স্বজাতিৰ যদি উন্নতি কৰিব লাগে, তাৰ অভিযানত উন্নতি কৰাৰ যিটো আমাৰ মিছন, সেই মিছনত যিবিলাক কাপুৰুষ, কৰ্মহীন, তেওঁলোকৰ কোনো স্থান নাই। যাৰ কোনো কাম কৰিবলৈ ইচ্ছা নকৰে, যিবিলাক কাপুৰুষ, পুৰুষত্বহীন, যাৰ সাহপিত নাই, পুৰুষৰ নিচিনা সাহপিত নথকা, তেনেকুৱা মানুহবিলাকৰ কোনো স্থান নাই। দেশৰ প্ৰতি অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে। দেশৰ প্ৰতি যদি ভালপোৱা থাকে, তোমাৰ কিবা এটাৰ প্ৰতি যদি আগ্ৰহ থাকে, স্পৃহা থাকে, যিটো বস্তুৰ প্ৰতি তোমাৰ খুব বেছি পৰিমাণে ভালপোৱা থাকে, সেই বস্তুটো, সেই কামটো কৰিবৰ কাৰণে বা সেই বস্তুটোৰ প্ৰতি তুমি যিকোনো মূল্যৰ বিনিময়ত, যিকোনো কষ্টৰ বিনিময়ত সেই বস্তুটো পাবৰ প্ৰতি তুমি আগবাঢ়ি যাবা। এই ওম শান্তি ওম চিনেমাখনত যে শ্বাহৰুখ খানৰ এটা বিখ্যাত ডাইলগ আছিল, কিছু চিজ কো শিদ্দত সে পানা চাহো, ঠিক তেনেকুৱা এটা, সেই কথাটো কৈছোঁ। তাৰমানে কিবা এটা বস্তু যেতিয়া তুমি পাবলৈ ইচ্ছা কৰিবা, তেতিয়াহ'লে তাক তুমি কোনো ভয় শংকাই তোমাক বাধা দি ৰাখিব নোৱাৰে। আপোন দেশক ৰক্ষা কৰিবলৈ সেই সময়ত তোমাক কি কৰে? সাহসী সত্তাক, ভিতৰত থকা সাহসটো তোমাক জগাই তোলে, সাহসী সত্তাক জগাই তোলে। আৰু আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতিচ স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। এই যিসকল নৱজোৱান, তোমালোক উঠি অহা নতুন যিবিলাক ডেকা গাভৰু, সেইসকলে দেশৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ তোমালোকৰ হাতত যথেষ্ট দায়িত্ব আছে। তোমালোকে হৈছে দেশৰ সুৰক্ষাৰ প্ৰহৰী, হয় নেকি? আৰু তাৰ অৰ্থেই এই প্ৰেৰণাময় আহ্বান কৰা হৈছে কবিতাটো। ঠিক আছে? কবিতাটো কেনেকুৱা? জাগা জননীৰ সন্তান, হে জননীৰ সন্তান, জাগি উঠা, সাৰ পোৱা। তোমালোকে শুই নাথাকিবা, জাগি উঠা। জাগা শক্তিমান, জাগা মাতৃ প্ৰাণ, জাগা মুক্ত প্ৰাণ। তোমাৰ শক্তি কিমান আছে তুমি তাক নিজে বিশ্লেষণ কৰা, নিজে চিনি পোৱা। তোমাৰ শক্তি যে আছে তুমি পাহৰি নাযাবা। তুমি শক্তিমান আৰু তুমি মাতৃ প্ৰাণ, মাতৃৰ প্ৰতি তোমাৰ ভক্তি আছে। মুক্ত প্ৰাণ, মাতৃ প্ৰাণ। আৰু যেতিয়া মাতৃভক্তি থাকিব, দেশ মাতৃৰ প্ৰতি ভক্তি থকা ভক্তিৰ কাৰণে দেশৰ হকে ওলাই যাবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিবা। মৃত্যু গছকি আনা জয় জিনি, যদি জয় জিকি আনিব লাগে, যদি জয় ছিঙি আনি, জয় যেতিয়া আজি দেখা পাইছোঁ চীনৰ লগত বা পাকিস্তানৰ লগত ভাৰতৰ কিছুমান মতানৈক্য চলি আছে। যুদ্ধ যদি হয়, সেই যুদ্ধত যদি আমি বিজয় হ'ব লাগে, তেতিয়াহ'লে আমাৰতো বহুত সৈন্য সামন্ত হয়তো মৃত্যু হ'ব পাৰে। কিন্তু মৃত্যু হ'লেও আমি মৃত্যুকো আওকাণ কৰি মৃত্যুৰ প্ৰতি আগবাঢ়ি গৈও, মানে মৃত্যু হ'বলৈও আমি যদি কুণ্ঠাবোধ নকৰাকৈ দেশৰ জয় জিকি আহিব লাগিব। কৰি দুৰ্জয় অভিযান, দুৰ্জয় অভিযান, এইটো দুৰ্জয় বুলি আছে, দুৰ্জয় হ'ব আচলতে। তোমাৰ অভিযান, তোমাৰ মিছন দুৰ্জয়, মানে তোমাক যাতে বেলেগে তোমাক জয় কৰিব নোৱাৰে। দুৰ্জয় অভিযান তোমাক কৰি নিব দিছে। মৃত্যু গছকি আনা জয় জিনি, কৰি দুৰ্জয় অভিযান। তোমাৰ অভিযানক যাতে বেলেগে পৰাজয় কৰিব নোৱাৰে, তুমি দুৰ্জয় হৈ তোমাৰ অভিযান
মিছন একমপ্লিছ কৰা। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়। কৰ্মহীন আৰু কাপুৰুষ যি ভাৱ থাকে মানুহৰ, সেই কৰ্মহীন কাপুৰুষতাক তুমি কি কৰিছা? ঠেলি পঠিয়াইছা তোমাৰ কাষৰ পৰা। তাক তুমি আঁতৰাই পঠিয়াইছা, তাক তুমি জয় কৰিছা। ঠিক আছে? সেই কাপুৰুষতা কৰ্মহীনতাক তোমাৰ ওপৰত বিজয় হ'ব নিদিবা, তোমাক ম্ৰিয়মান কৰিব নিদিবা। ম্ৰিয়মান মানে তোমাৰ অন্তৰত তোমাক মৃত্যু মানে মৃত্যুৰ পৰা হৈছে ম্ৰিয়মান মানে তোমাক মৃত্যু সদৃশ পৰিস্থিতিত পেলাব নিদিবা। কাপুৰুষতা আৰু কৰ্মহীনতা আৰু কাপুৰুষতাক তোমাক আক্ৰমণ কৰিব নিদিবা, তুমি তাক আঁতৰাই পঠোৱা। আৰু যদি কৰ্মহীনতা কাপুৰুষতাই তোমাক যদি আক্ৰমণ কৰে, তেতিয়াহ'লে তুমি দুৰ্বল আৰু ম্ৰিয়মান হৈ পৰিবা। গতিকে দুৰ্বল আৰু ম্ৰিয়মান যদি হ'ব নালাগে, তেতিয়াহ'লে কৰ্মহীনতাক আৰু কাপুৰুষতাক তুমি আঁতৰাই পেলোৱা। তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। তথাপি তোমাৰ অন্তৰত ভয় নাই, সেইকাৰণে হে শক্তিমান, হে মাতৃপ্ৰাণ, জাগি উঠা, জননীৰ সন্তান জাগা। শক্তি গায়ত্ৰী মনত পেলোৱা, হ'ব দুৰ্নিবাৰ। গায়ত্ৰী মন্ত্ৰ তোমালোকে শুনিছা? গায়ত্ৰী মন্ত্ৰ হৈছে বেদৰ এক বেদমন্ত্ৰ, শক্তিযুক্ত এক বেদমন্ত্ৰ, শক্তি বিশিষ্ট বেদমন্ত্ৰ। এই গায়ত্ৰী মন্ত্ৰৰ দ্বাৰাই শক্তি জাগ্ৰত হয়, অন্তৰৰ শক্তি জাগ্ৰত হয়। গতিকে শক্তি গায়ত্ৰী মনত পেলোৱা, হ'ব দুৰ্নিবাৰ। দুৰ্নিবাৰ মানে যাক বাধা দি ৰাখিব নোৱাৰে। দুৰ্নিবাৰ, যাক নিবাৰণ কৰি ৰাখিব নোৱাৰে। যদি শক্তি গায়ত্ৰী তুমি জগাই তোলা, মনত পেলোৱা, তেতিয়াহ'লে তোমাক কোনেও বাধা দি ৰাখিব নোৱাৰে। তুমি দুৰ্নিবাৰ হৈ পৰিবা। আৰু তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। আৰু তেতিয়া তুমি যেতিয়া জয় নিনাদ, জয়ৰ ধ্বনি যেতিয়া দিবা, জয়ৰ চিঞৰ যেতিয়া লগাবা, তেতিয়া শত্ৰু কঁপি উঠিব। তোমাৰ অন্তৰত যেতিয়া দুৰ্নিবাৰ বিজয়ৰ হেঁপাহ জাগি উঠিব, শক্তি গায়ত্ৰী মন্ত্ৰ পোৱাৰ পিছত তোমাৰ অন্তৰত যিটো তুমি বাধাহীনভাৱে তুমি আগবাঢ়িবা, তোমাৰ জয়ৰ নিনাদত শত্ৰু কঁপি উঠিব। অ মোৰ আপোন পাহৰা দুৰ্মদ বীৰ। দুৰ্মদ মানে হৈছে যাৰ দৰ্পহীন, যাৰ অহংকাৰ নাই, নিজক পাহৰি গৈছা, কোনো অহংকাৰ নাই। তোমাৰ শক্তি আছে বুলি, তোমাৰ দেশক ভাল পোৱা বুলি তুমি অহংকাৰ নকৰা, তুমি আগবাঢ়ি যাবা। অ মোৰ আপোন পাহৰা, নিজক পাহৰি যোৱা তুমি, আপোন পাহৰা হে দুৰ্মদ বীৰ। বীৰ বুলি তোমাক কৈছে। অজেয় নৱজোৱান, অজেয়, যাক পৰাজিত কৰিব নোৱাৰি, হে নৱজোৱান, নতুনকৈ বিজয়ী হ'বলৈ আগবঢ়া নতুন যৌৱনপ্ৰাপ্ত ডেকা গাভৰুসকল, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ, জাগি উঠা। তোমালোকে দেশক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ, দেশক ৰক্ষা কৰিবলৈ তোমালোক জাগি উঠা। ই এক ইনস্পিৰেশ্যনেল কবিতা, মই তোমাক আগতে কৈছোঁ। কবিতাটো তোমালোকে মূল কথাখিনি মই অকণমান বুজাই দিলোঁ, ভাবিছোঁ তোমালোকে বুজি পাইছা। আৰু যদি বুজি পোৱা নাই, ভিডিঅ'টো বাৰে বাৰে দুবাৰ তিনিবাৰ চোৱা, তাৰপিছতো কিবা বুজি নাপালে মোক সুধিব পাৰিবা। ঠিক আছে?